নমস্কাৰ, কুমৰিক চুদুং। আজি থালি লৈ আহিছোঁ মই এয়া কোমোৰা আৰু মাছৰ লগত বনাম। এয়া মই পিঁয়াজ আৰু কেপচিকামখিনি ফ্ৰাই কৰি ল'লোঁ। এদিন তেলতে মই মাছ 3 পিচ ভাজি ল'লোঁ। ইয়াতে মই ভাজাৰ পিছত এইফালে আকৌ তাতে পিঁয়াজ এটা কাটি নিমখ হালধি আৰু মছলা হিচাপে জিৰা ধনিয়া আৰু পিচি থোৱা এইফালে আদা নহৰু আৰু জলকীয়া কেঁচা জ্বলা কাটি দিছোঁ। ইয়াতে মই ধুনীয়াকৈ ভাজি এয়া বিলাহী 2টা কাটি দিছোঁ। বিলাহী আৰু মছলা ধুনীয়াকৈ ভজাৰ পিছত মই ইয়াতে দিম কোমোৰাখিনি। এয়া কোমোৰা দি আছোঁ। এয়া কোমোৰাখিনি ভাজাৰ পিছত মই ইয়াতে গৰম পানী দি দিছোঁ। গৰম পানী দিয়াৰ পিছত মই ইয়াতে মাছ পেলাম, এই ভাজি থোৱা মাছখিনি। তাৰপিছত মই ঢাকোন মাৰি সিজিব দিম ভালকৈ। এয়া আপোনালোকেও এই জুতিটো খাই চাবচোন। চবৰে বেলেগ বেলেগ বনোৱা চিষ্টেমটো বেলেগ বেলেগ হয় ন। এইফালে দিলোঁ লাষ্টত জালুক আৰু মান ধনিয়া। আকৌ মই এতিয়া ঢাকোন মাৰি আকৌ সিজিব দিম। এতিয়া সিজাৰ পিছত মই গেছটো অলপ কমাই থৈ দিম। ইয়াতে মই ঢাকনি খুলি ভাজি থোৱা কেপচিকাম আৰু পিঁয়াজখিনি ওপৰত ছটিয়াই দিম। ইয়াতে 10 মিনিট থোৱাৰ পিছত মই ভাতৰ থালি ৰেডি কৰি আছোঁ। এয়া মোৰ থালিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এইফালে মোৰ থালি ৰেডিয়ে হৈ গ'ল।